এয়া চাওক বাটাম ধৰিব এতিয়া। মই মানে ভাবিছিলোঁ দোকান অপেনিং কৰাও ভিডিঅ' এটা বনাম বুলি, কিন্তু মানে সেই সময়তে মানুহৰ বেছি কামোৰ বেছি মানে একদম মানে ভিডিঅ' বনায় কিবা বনায়, মানুহে হাঁহে মানে আৰু মানুহৰ এনেকৈ হাঁহে মই মানে সহ্য কৰিব নোৱাৰিলোঁ মানে, সেইটো কাৰণে ভিডিঅ' বনোৱাই বন্ধ কৰি দিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নৱৰিছ অন্য এটি ভিডিঅ'লৈ। আৰু আজি প্ৰায় বহুত দিনৰ পিছত মানে 3-4 মাহৰ পিছত মই ভিডিঅ' বনাইছোঁ। আৰু মানে ভিডিঅ' বনাবলৈ মানে কি হয়, ভিডিঅ' বনাম বুলিয়ে মই আইফোনটো লৈছিলোঁ মানে, আৰু লগতে মানে বহুতৰ মানুহৰ মানে কথাবোৰ শুনি কামোৰ শুনি মানে ভিডিঅ' বনাবলৈ মন নোযোৱা হৈ গ'ল। সেইবাবে ভিডিঅ' বনোৱা নাছিলোঁ। আৰু লগতে কামৰো কথা আছিলে, মই যিহেতু আগৰ যিখিনিয়ে মোৰ ভিডিঅ' চাইছে তেওঁসকলে গম পায় যে মই এখন ডাম্পাৰ চলাওঁ বুলি। তো ডাম্পাৰ চলাওঁতো সময়ো নাই, খৰালি টাইমত পূৰা কাম হয় আৰু সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু এতিয়া বাৰিষা ছিজন যিহেতু ধাৰাসাৰ বৰষুণ, কাম চাম বন্ধ হৈ গ'ল, ভাবিলোঁ আকৌ ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ। আৰু দুটামানে যেতিয়া হ'লেও মানুহে লগ পায় মোক যে ভিডিঅ' কেলৈ নাই বনোৱা, ভিডিঅ' ভাল লাগে চাই কেনে এনেকৈ কয়। তো অলপ মনটো ভাল লাগে তেতিয়া, ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। তো সেইকাৰণে ভাবিছোঁ আজিৰ পৰা আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, যি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু বৰ্তমান আছোঁ মই দিল্লীঘাট ব্ৰিজৰ ওপৰত। আপোনালোকেতো গম পাইছে যিসকলে দিল্লীঘাট ব্ৰিজলৈ আহিছে। আৰু লগতে মানে এই দিল্লীঘাট ঠাইডোখৰত মানে যদি খৰালি দিনত পিকনিকৰ ছিজন নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এনেকুৱা মাহত যিসকলে আহে পিকনিক খাবলৈ, তেওঁসকলে বাৰিষাৰ দিনৰ মানে কি হয়, বাৰিষা দিনত আচলতে জেগাডোখৰ কি হয় গম নাপায়। এয়া চাওক, যি জেগাত মানে পিকনিক খায় সেই জেগাবোৰ চব পানীত ডুব গৈ আছে, দেখিছে নহয়? পূৰা গছ চছবোৰ উটি গৈ আছে। এইবিলাক বাঁহ চাহবোৰ দেখাই দিছিলোঁ ৰ'ব, এয়া চাওক, এইয়া ডাঙৰ গছবোৰ, এই ডাঙৰ গছবোৰ উটি গৈ আছে। 2025 চনলৈকে যিসকলে পিকনিক খাব আহিছিলে তেওঁলোকসকলে গম পায় দিল্লীঘাট ব্ৰিজৰ তলত একেবাৰে নৈ পাৰে ৰাস্তা আছে, একেবাৰে তললৈকে সেই মাজলৈকে গাড়ী লৈ গৈছিলে। গাড়ী লৈ গৈ তাতে গাড়ী ৰখাই পিকনিক খাইছিলে। কিন্তু 2026 চনত হয়তো এইটো নহ'ব পাৰে, কাৰণ পানী যিহেতু ইমান বাঢ়ি গৈছে আৰু পূৰা খহাই লৈ গৈছে মানে, তো ৰাস্তাটো নাথাকিব পাৰে। অৰুণাচলৰ পৰা বৈ অহা এই দিচাং নৈ আপোনালোকক দেখাম, এইফালে দেখুৱাম ৰ'ব। এয়া চাওক কিমান ডাঙৰ গছ আহিছে, এয়া চাওক। কেমেৰাত চাগে ধৰিব পৰা নাই, কিন্তু বহুত ডাঙৰ গছ হয় এইবোৰ। কেনেকৈ পানী বাঢ়ি গৈছে চাওক। আৰু এই মন্দিৰৰ ইয়াত শিৱ মন্দিৰ এটা আছে দিল্লীঘাটত। এই শিৱ মন্দিৰৰ বেক চাইডেদি এনেকৈ ৰাস্তাটো আছিলে পিকনিক মানে গাড়ীবোৰ অহা যোৱা কৰা, কিন্তু এইবোৰ চাওক ৰাস্তাটো খহি গৈছে কেনেকৈ। পানী বঢ়াটো এইটো আৰম্ভণি, আৰু মাজতে আৰু মানে বেছি পানী বাঢ়িবলৈ আছে। এই নৈখনত পানী পূৰা ফুল যেতিয়া হয়, আপোনালোকে এই ৰাস্তাটো যি দেখিছে তাৰ ওপৰেদি পানী যায় মানে। আৰু মানে বহুতে কৈ থাকে যে গাড়ী চলালেও ভিডিঅ' দিব লাগে, মানে বহুতে লগ পাই পিনে কয় গাড়ী চলালেও ভিডিঅ' দিব লাগে। ৰাতিপুৱা 2:30 বজাৰ পৰা ৰাতি 8-9টা বজালৈ গাড়ী চলাব লাগে, নন ষ্টপ, একদম নন ষ্টপ। মানে ইমান ভাগৰ লাগে। আৰু লগতে মানে ভিডিঅ' যদি কৰিও দিওঁ, কৰিবলৈ নহয়েই বাৰু, যদি কৰিও দিওঁ এডিটিং কৰিবলৈ সময় নাই মানে, সেইকাৰণে একেবাৰে সময়ে নাই ভিডিঅ' বনাবলৈ। মানে নলাই চলাই থকা ডাঙৰ কাঠৰ বাটাম তক্তা এইবোৰ উটি আহিছে, এয়া চাওক, দেখিছে নহয়? আৰু এই দিচাং নৈখন অৰুণাচলৰ পৰা আহিছে একচুৱেলি, আৰু লগতে মানে আমাৰ অসমৰ আৰু অৰুণাচলৰ সীমাত। আৰু এটা কথা মানে মই গাড়ী চলাওঁৱেই, লগতে মানে কি মই ভাবিলোঁ এটা ইনকমে অলপ দিগদাৰ হৈ যায় ঘৰ চৰ চলিবলৈ। তো এই দিল্লীঘাট ব্ৰিজটো যিহেতু দেখিছে, ইয়াত পিকনিক টাইমত বা শিৱৰাত্ৰি টাইমত আৰু মানুহ ফুৰিবলৈ এতিয়া গৰম দিনতো আহি থাকে, প্ৰায় মানুহ আহি থাকে মানে। তো মই ভাবিলোঁ দোকান এখন খোলোঁ বুলি। তো সেই ব্ৰিজৰ একদম কাষতে, এয়া দেখিছে, ব্ৰিজৰ কাষতে দোকান এখন খুলিলোঁ মানে। আৰম্ভণি আৰু মানুহ কাম মানে সৰু বা ডাঙৰ ভাবিব নালাগে, কাম হয় আৰু সৰুৰ পৰাই এটকা 1 টকা হ'বগৈ। তো দোকান এখন খুলিলোঁ, দোকানখন দেখাইছোঁ বলক। এয়া চাওক, এইখন ব্ৰিজ মানে দিল্লীঘাটৰ ব্ৰিজ, আৰু ব্ৰিজৰ একদম নিচেই কাষতে দোকান এখন বনালোঁ। এয়া পুলিচৰ মানে হেৰি হয়, এনেকৈ বাংকাৰ নিচিনা বনাইছে, পুলিচ চেকপোষ্ট হয়। এইটো এটা ছাইডতে দোকান। এয়া চাওক, মই মানে ভাবিছিলোঁ দোকান অপেনিং কৰাও ভিডিঅ' এটা বনাম বুলি, কিন্তু মানে সেই সময়তে মানুহৰ বেছি কামোৰ বেছি মানে একদম মানে ভিডিঅ' বনায় কিবা বনায়, মানুহে হাঁহে মানে, আৰু মানুহৰ এনেকৈ হাঁহে মই মানে সহ্য কৰিব নোৱাৰিলোঁ মানে, সেইটো কাৰণে ভিডিঅ' বনোৱাই বন্ধ কৰি দিলোঁ।
আৰু এয়া হৈছে দোকান এইফালে চাৰিওফালে দেখাইছোঁ মানে ভিউটো বৰ ধুনীয়া আহে ইয়াৰ পৰা মানে দোকানত বহি ইয়াত বেঞ্চ এখন বনাই দিম বুলি ভাবিছোঁ ইয়াত বহি বছ নৈ পাৰত চাই থাকিব পৰাকৈ আছে 1 জানুৱাৰী দিনাখন কৰা ভিডিঅ' ক্লিপ এটা আছে মই লগাই দিছোঁ এয়া চাওক এইবোৰ মানে যিমানবোৰ লাইট দেখিছে চব গাড়ী হয় মানে গাড়ী পূৰা লাইন হৈ গৈছিলে মানে যেতিয়া পিকনিক খাই মানুহবোৰ উভতি যাবলৈ 5টামান বজাত মানে পুলিচে যেতিয়া উঠিব ক'লে নৈৰ পৰা তেতিয়া মানে পূৰা গাড়ীত লাইন লাগি গৈছে মানে একদম পূৰা গাড়ী লাইন চব এতিয়া দোকানখন খুলি দেখাই দিওঁ কি ভিতৰত বস্তু আছে এয়া হৈছে মোৰ দোকান বাহিৰৰ পৰা দেখিবলৈ এনেকুৱা বহুত দিন দোকান খোলা নাই দোকানৰ অৱস্থা এয়া হৈ আছে চাওক চফা কৰিব লাগিব গোটেই দোকান চফা কৰিব লাগিব এতিয়া এইবোৰ চাওক ঘূণীয়া খাইছে মানে ইয়াত যিমান পাৰোঁ সোনকালে চিমেণ্ট বালিয়ে প্লাষ্টাৰ নকৰিলে মানে বহুত টকা খৰচ হয় চাওক আছে চিলিণ্ডাৰ বাৰ্ণাৰ মানে প্ৰথম আৰম্ভণিটো অকল মানে এইবোৰ আপোনাৰ ডাইনিং হওক বা টেবুল হওক যি টেবুল দেখিছে এইফালে টেবুল এইটো কিনি আনা বাকী এইবোৰ চব ঘৰৰ হয় চব ঘৰৰ মানে আৰম্ভণিটো তেনেকৈ কৰিছোঁ ক'বলৈ গ'লে মানে এইখন দোকান বনাওঁতে আপোনাৰ অকল টিংপাত আৰু বাঁহ আৰু বনোৱা মানুহ আৰু দোকানত বস্তুখিনি এই বস্তুখিনি মিলাই টোটেল 35,000 টকা 40,000 টকা ওচৰা ওচৰি খৰচা হৈছে মানে তো একো নাই বাৰু ডিচেম্বৰ 20 তাৰিখৰ পৰা জানুৱাৰী মাহটোলৈকে যে টকা পইচা ফচাইছিলোঁ সেইটো ওলাই গ'ল এতিয়ালৈকে তাৰপৰা এতিয়া লাভৰ পইচাই দোকানটো চলি আছে আৰু ব্ৰিজত কোনোবা আহিলে গম পাবই এখন মোৰে দোকান আৰু যদিহে ভিডিঅ'টো চাই মইতো ভাবিছোঁ অকণমান 2 টকা নিজৰ ফালৰ পৰা খৰচা কৰি এইডোখৰতে আই লাভ দিল্লীঘাট বুলি বনাই দিম নেকি এটা কেনেকুৱা লাগিব বাৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিব যদি ভাল লাগিব ক'ব এয়া চাওক বাটাম ধৰিব এতিয়া পাৰিব নাই ধৰিবলৈ পাৰিব নাই পাৰি যাব ন এইটো কাঠটো গৈ আছে মানে গৈ আছে ধৰিবলৈ কাৰণে পানী বহুত পিক আপ আছে মানে এনেকৈ গম পোৱা নাই কিন্তু পানী বহুত পিক আপ আছে মানে এতিয়া এই ধৰিব পাৰিব নাই খৰিটো বেছি স্পীড গুচি গৈছে কাঠটো হয় নাই ইমান স্পীড মানে পানী দেখিবলৈ এনেকুৱা শ্ল'কৈ গৈছে নিজালিছে বহুত স্পীডত পানী গৈছে মানে বহুত দ মানে এতিয়া সি এতিয়া মানে গ'ল ওচৰত ধৰিব নোৱাৰিলে একদম ওচৰত গৈও মানে খৰি মানে কাঠডোখৰ ইফালে গুচি গৈছে ন সেইটো কাৰণে সি আকৌ ঘূৰি আহি দিলে এইফালে মানে ইটো পিছত ইটো কাঠ বাটাম আৰু তক্তা গৈ আছে আৰু ভাল কাঠ মানে চপা কাঠ সেনেকুৱা কাঠবিলাক গৈ আছে এয়া চাওক আৰু এটা তক্তা এখন আহি আছে একদম ভাল তক্তা ফ্ৰেছ এইখন ইয়াত থাকিব লাগিছিলে এইখন ধৰিব পাব লাগিছিলে হয় নাই এইটো এটা বাটাম ক'ত গ'ল এয়া চাওক কি ধুনীয়া ভাল এই হাফ কৰিছে ন যাবলৈ চা ধৰিলে ন এইটো ধৰিলে এইটো ধৰিলে মানে একদম কপৌ চৰাই কলিজা হ'লে নহ'ব বাঘৰ কলিজা লাগিব এই নদীখনত এনেকৈ জঁপিয়াই কাঠ ধৰিবলৈ হ'লে মানে আমিতো জঁপিয়াই ধৰিব পৰা নাই কিন্তু এনেই ভাল লাগিছে ভয় নালাগিলে হে এই জঁপিয়াব পাৰিবি পাৰ হৈ দিব পাৰিবি এখন হে অলপো ভয় নালাগিলে ন হে মনত ভয় ভাবেই নাই ইয়াৰ অলপ হাঁহি আছ হে ডাইৰেক্ট জঁপিয়াই দিছ ন তো গাইছ মই চাওঁতে আহি
নৈৰ কাষত পালোহি। এয়া চব কেনেকুৱা লাগিছে ব্ৰিজখন। আৰু মানে এইবিলাকত চব পিকনিক খাইছিলে মানুহ। এতিয়া য'ত পানী গৈ আছে চব পিকনিক খাইছিলে মানুহে। এতিয়া পূৰা পানীয়ে গৈছে চব। কিনাৰলৈ যাবলৈ ভয়ে লাগে যদি বাই চান্স খহি যায়। চব পিকনিক খাইছিলে ইয়াত আগতে। তো গাইজ বহুত ভাগৰ লাগিলে যেনে তেনে আহি ওপৰত পালোহি, দোকান পালোহি আৰু সেয়া দোকানত চিপছ কিবা কিবি আৰু বস্তু আনিব লাগিব, ধেৰ বস্তু আনিব লাগিব। বস্তু আনিব যোৱা ভিডিঅ' এটাও বনাম, ক'ৰ পৰা আনো কেনেকৈ আনো দেখাম বাৰু। আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যিহেতু মানে দিল্লীঘাটত যিসকল ফুৰিবলৈ আহে আমাৰ দোকান চিনি পায়, আমাৰ দোকানত এপাক সোমায় দেই। তাকেই আৰু দোকানৰ বিষয়ে বিশেষ জানিবলৈ হ'লে কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'টোত বনাম ভালকৈ। আৰু বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, তো অকণমান কিবা অকৰা লাগিছে। তো এয়াই আছিল আজিৰ ভিডিঅ'। কেনে পালে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব। ধন্যবাদ।